ইগলা তো কি কৰি আছা? জানা নেকি? ইগলা আৰু বানাই নেকি? কাজিৰা তুই ডাঙৰ হৈ কি হবি? মই ডাঙৰ আৰ্মি হ'ম। দেশৰ হকে কিবা এটা কৰিব পাৰো। তই ঠিকেই কৈছা, মোৰো কিন্তু আৰ্মি হ'ব পাৰে। এতিয়া আমি ঘৰত যাং গধূলি হ'ল, মোৰো নামাজ পঢ়বা আছে। মোৰো চাকি দিবা হৈছে। যা কালি লগ পাম। এনেকৈয়ে লাহে লাহে দিনবোৰ সুখেৰে পাৰ হৈ আছে। দুইজন বন্ধুৰ ধৰ্ম বেলেগ আছিল যদিও মনটো একে আছিল। এনেকৈ দিন বাগৰিল আৰু দুইজন যাব। দিন আছিল ন সৰু কালত একেলগে উমলিছিলোঁ। পিছে আমাৰ হেৰি আৰ্মিঙতো কি হ'ব আৰু এপ্লাই কৰিব লাগিছিল। তই ক'বি নকৰে? কৰিম, কিয় নকৰিম? তই সৰুৰ পৰা একে। আমাক কিন্তু একেলগে থাকিলে কোনে একো কৰিব নোৱাৰে একদম। এপ্লাই কৰিব লাগিছিল। জিমটো মোক খোলা নাই, অলপ বডি লাগিছিল। জিমটো মোক খোলা নাই, অলপ বডি লাগিছিল। আছেও টেংকটো আছে, মোৰ নাই আছে। মোৰ তাত এতিয়া পইচা নাই মইনা। যেতিয়া পইচা হয় তেতিয়া মই তোক কিনি দিম দিয়া। বলা এতিয়া। না মই এইবিলাক নাজানো, মোক লাগিবই। কালি 15 আগষ্ট নহয় নেকি? কোনোবাক চাগে দেখিছে টকা দিয়া, সেইকাৰণে তাইকো লাগে সৰু চলি। আমি ইহঁতৰ কাৰণে এটা কাম কৰিব পাৰিছিলোঁ কালি। টকা বনাই তই কিন্তু ভাল কথা ভাবিছ। আমি এটা কাম কৰোঁ দে, আমি দোকানত যাওঁ, যাই যিমান যি লাগে বস্তু কিনি আনি ঘৰত বনাই কিনে আমি কালি বিলাওঁ ৰাতিপুৱা। কালি তেতিয়া ছোৱালীবিলাক ল'ৰা ছোৱালীবিলাক ভাল পাব, সৰু ছোৱালীবিলাক গোটাইবিলাক দিম। হ'ব এতিয়া আমি বজাৰত যাওঁ, বজাৰত যাওঁ। ভাই তই আহিলি? তই ষ্টাৰ্ট কৰিছ নেকি? ষ্টাৰ্ট কৰিছোঁ। দে ব তই এইখিনি কৰ নহ'লে। দে ঠিক আছে দে। ভাই আমাৰচোন চব কাম হ'লে, ৰাতিয়ে হ'ল। মই তেনেহ'লে গৈ থাকোঁ ঘৰত। দে তেনেহ'লে যা, কালি ৰাতিপুৱা সোনকালে আহিবি। ঠিক আছে হ'ব বাৰু। আমি এইবোৰ পতকা কণ ল'ৰা ছোৱালীবোৰক দিব লাগিব নহয়। লগতে কলেজতো যাব লাগিব। কলেজত কিয়? তাতে পতাকা উত্তোলন কৰিব যে কালি। হয় নেকি?
ঠিক আছে তেনেহ'লে হ'ব দে মই এতিয়া আহোঁ তই থাক আৰে ই আকৌ কিয় কল কৰিলে হেল্ল' অঁ ইছলাম অঁ ঐ কেছ এটা হ'ল নহয় ঠিক আছে মই তোৰ ঘৰৰ পৰা আহি থাকোঁতে হঠাৎ শ্লিপ খাই পৰি গ'লোঁ নহয় কি ক কিবা হৈছে নেকি তোৰ নাই নাই বেলেগ একো হোৱা নাই খালি হাত ভৰিত অলপ দুখ পাইছোঁ তেনেহ'লে তই কালি যাব নালাগে দে তই ৰেষ্ট কৰ মই অকলে পাৰিম তই পাৰিবি ন অকলে অঁ পাৰিম তই টেনশ্যন নলবি দে তই আৰু মোক বেয়া চেয়া নাপাবি হেই কিয় বেয়া পাম তই এতিয়া শুই থাক গুড নাইট অঁ দে গুড নাইট হেল্ল' অঁ তই ওলালি নে অঁ জাষ্ট ঘৰৰ পৰা ওলালোঁ চবখিনি লৈছ অঁ লৈছোঁ চব লৈছোঁ তই টেনশ্যন নলবি অঁ চবকে দিবি হা যিমান কণ ল'ৰা ছোৱালীবোৰ দেখা পাওঁ চবকে দিবি অঁ হ'ব দে আৰু শুন হেপী ইণ্ডিপেণ্ডেন্স ডে চেম টু ইউ দে ঠিক আছে দে অঁ মইনাহঁত অলপ ৰ'বাচোন তোমালোকৰ কাৰণে মই জাতীয় পতাকা আনিছোঁ এয়া লোৱা অঁ বাবুহঁত অলপ ৰ'বাচোন এয়া লোৱা কিন্তু এইটো তোমালোকে য'তে ত'তে পেলাই নিদিবা হা ঘৰত ভালদৰে সজাই থৈ দিবা হেল্ল' মই ক'ত আছা ঐ এই এটা মানুহ হৈছে কলা বেগ লৈ হৈছে আৰু বেগ এটা কলা বেগ এটা হৈছে ফুৰিবা কৰি বংচোন থাকিব পাৰে অঁ আছোঁ সোনকালে অঁ আজিকালি অঁ অঁ ফুৰিটো পিছা কৰি অঁ হেল্ল' ইছলাম অঁ হেল্ল' অঁ চবকে দিলি নে নাই ৰ আৰু দুখনমান আছে অ' ৰচোন আৰু দুজনী ছোৱালী দেখিছোঁ সিহঁতকো দি লওক দে মই আছোঁ দে লাইনত হেল্ল' ঐ চব কি হৈছে তোৰ হেল্ল' তাতে কাৰ কি হৈছে আপোনালোকে কি কৰিলে মই পতকা দিব আহিছিল কণ ল'ৰা ছোৱালীবোৰক আপোনালোকে এই জাতি ধৰ্মৰ নামত কিমান মানুহৰ তেজে ৰাগনি কৰিব এই পৃথিৱীৰ মাটি আমাৰ দেশৰ নামতে স্বাধীন হৈছিল কিন্তু এই জাত পাতৰ কাৰণে আমাৰ মানুহৰ মন কেতিয়াও স্বাধীন হ'ব নোৱাৰিলে আমাৰ এই স্বাধীনতা যে এটি শূন্য বুলি প্ৰমাণিত হৈছে তাৰে আজি প্ৰমাণ হৈ গ'ল এই ল'ৰাটোৱে ধৰে আৰু বহুতো ল'ৰা ছোৱালীয়ে এই জাতি ধৰ্মৰ বলি হৈ আহিছে আৰু বলি হৈ থাকিব যদি আমি আমাৰ মনটোক এই জাতি ধৰ্মৰ ভেদ ভাদৰ পৰা মুক্ত কৰিব নোৱাৰোঁ এই জাতি ধৰ্ম কোনো ভগৱানে বনোৱা বস্তু নহয়
এইটো আমি আমাৰ সমাজখনে বনোৱা বস্তু। এই জাতীয়বাদে মানুহৰ জাতিটোক ধ্বংসৰ মুখলৈ লৈ গৈ আছে আৰু এটা সময়ত এই মানৱ জাতিৰ ধ্বংসৰ মূল এয়াই হ'ব। আহকচোন এখন নিকা সমাজ গঢ়ো আমি নতুন প্ৰজন্ম, য'ত নাথাকিব কোনো জাতি ধৰ্ম ভেদাভেদ। সকলোৰে কেৱল এটাই ধৰ্ম থাকিব, সেইটো হ'ল মানৱতা।